চব হৈছে কালি গণ্ডগোলহে পোৱা নাই না গণ্ডগোল কৰিব লাগিব নালাগে গণ্ডগোলটো এইটো হোৱা নাই বুলি কৈছে না মচলপুৰত গণ্ডগোলটো সব রাস্তা দলং সব যি হ'ব লাগে হৈছে খালি একটা বস্তু হোৱা নাই গণ্ডগোল বাইমান মায়ান বুলিলা তো নমস্কাৰ থাকিলে নমস্কাৰ खुलुमबाय फैगौ बैसागु बोथोरखौ बरायनानै गिबि गिबियावनो आं नोंथांमोन गासैनिबो आंनि गोसो गोरबोनि अननाय मोजां मोननाय आरो सिबिनायखौ बावहरग्रोबाय थारैनो दसे समनि बाक्सा हिसाबै মই নিশ্চয় আপোনালোকৰ লগত প্ৰথমবাৰ আজিহে লগ পাইছোঁ যেন দেৰিকৈ হ'লেও আপোনালোকৰ লগত লগ পাই খুব ভাল লাগিল বাৰী বা তামোলপুৰ বা ভেৰগাঁও ওদালগুৰি ডিজনি চিৰাং হিচাপে মই একদিন হ'লেও আহি পেলাই আপোনালোকৰ কি সমস্যা আছে আপোনালোকে যিখিনি সমস্যাৰ ওপৰত মোৰ ওচৰত দাঙি ধৰিছে বা মন জনাই দিছে সেইবিলাক প্ৰত্যেক সমস্যাৰ ওপৰত আকৌ বহিবৰ কাৰণে মই আহি আছোঁ মচলপুৰতে আপোনালোকে মোক ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ কৰি 4টালৈকে মোক ফ্ৰীলি পাব কোকৰাঝাৰ যাব নালাগে আপোনালোকে কোকৰাঝাৰত গ'লে হয়তো মোক দিল্লীৰ পৰা নীতিশ কুমাৰ জৈন বিজেপি লিডাৰ বিজেপি প্ৰভাৰী বিজেপি লিডাৰ দেই আৰু আমাৰ লগত আছে আমাৰ ৰিদিপ ডেকা আমাৰ বিটিচিৰে এমচিএলএ হয় বিটিচিৰে আপোনালোকৰ বাক্সাৰে প্ৰেচিডেণ্ট আৰু বিজেপি এই প্ৰেচিডেণ্টকৈ এমচিএলএ ডাঙৰ এমচিএলএ ডাঙৰ এই যে बड'सा जों बड'सा होनना बुङो ओरैनो बिपिन बर' रिजाल्ट ओंखारनायसिम दाबो एमएलए बियो मिथिबाय रिजाल्ट ओंखारनानै 9 तारिखआवसो ओंखारगोन हयथ' जेनोब्ला आरो बेनो एमएलए जाफिनबावगोन मा नियमा माव 5 तारिख तेতিয়াह'ले मे 9 तारिखनिफ्राय एमएलए फैयासैथ' है मे 9 तारिख लिखे एमएलए रिजाल्ट मे 9 तारिखआव सारिसो एमएलए फैयासै আজি बे 5 तारिख তো ইয়াৰ পিছত আছে আৰু আমাৰ এই আদিবাসী এসটি ডিএম হয় ঠিকাদাৰীয়া খুব ভাল মানুহকে আপোনালোকে এমচিএলএ হিচাপে পাঠাই দিছে ইএম বনাইছে ধীৰা সমষ্টি দেই পাঁচটা আদিবাসী দুখাই না চব হৈছে কালি গণ্ডগোলহে পোৱা নাই না গণ্ডগোল কৰিব লাগিব নালাগে গণ্ডগোলটো এইটো হোৱা নাই বুলি কৈছে না মচলপুৰত গণ্ডগোলটো সব রাস্তা দলং সব যি হ'ব লাগে হৈছে খালি একটা বস্তু হোৱা নাই গণ্ডগোল এইটো লাগিব হা নালাগে নাই বিচাৰি পোৱা নাই মই কোনটো বস্তু হোৱা নাই ৰাস্তাও হৈছে দলঙো হৈছে স্কুল কলেজ সব হৈছে বুলি তেওঁ বিচাৰি ওলাইছোঁ মই খালি গণ্ডগোলটোৱে হোৱা নাই এইটো কৰিব লাগিব না নাকি হয় আমাক সেইদিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই তামোলপুৰত আহি পেলাই কৈ গৈছে গড়েশ্বৰত আহি পেলাই কৈছে বিজনীত আহি পেলাই কৈছে টংলাত আহি পেলাই কৈছে যে বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলাই থকাটো বিচাৰে সবে বিটিচিৰে মানুহ এই অঞ্চলত উন্নতি হ'ব লাগে